কোনে কয় হেৰাই গৈছে সম্প্ৰীতি, কোনে কয় ভাৰতত হিন্দু মুছলমান বৈৰী। এতিয়াও জীয়াই আছে সম্প্ৰীতিৰ বহু নিদৰ্শন। মন্দিৰৰ বাবে মুছলমান দম্পতীৰ 1,20,00,000 টকা দান। হিন্দু ভাতৃয়ে মছজিদৰ বাবে কৰিলে ভূমিদান। ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ বাবে এতিয়াও বহু লোকে কৰি আছে বহু ত্যাগ। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে এহাল দম্পতী আৰু 2 ভাতৃয়ে। চেন্নাইৰ মুছলমান দম্পতীয়ে কৰ্ণাটকৰ তিৰুপতি মন্দিৰৰ বাবে 1 কোটি টকা দান কৰাৰ বিপৰীতে পাঞ্জাৱৰ সুদূৰ চাংগ্ৰুৰ জিলাৰ ৰামপুৰা গুজৰণ গাঁৱৰ 2জন হিন্দু লোকে দান কৰা ভূমিত প্ৰথমটো মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তিৰুপতিৰ বালাজী মন্দিৰলৈ 1,20,00,000 টকা দান মুছলমান দম্পতীৰ। চেন্নাইৰ ব্যৱসায়ী আব্দুল ঘানী আৰু তেওঁৰ পত্নী নুবিনা বানুৱে বিশ্বৰ আটাইতকৈ চহকী মন্দিৰৰ পৰিচালনা সমিতি তিৰুমালা তিৰুপতি দেৱস্থানমক 1,20,00,000 টকাৰ চেক প্ৰদান কৰে। দম্পতীহালে মন্দিৰৰ ভিতৰত থকা TTDৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডিক চেকখন অৰ্পণ কৰে। এই ধনৰ ভিতৰত 15 লাখ টকা শ্ৰী ভেংকটেশ্বৰ অন্নপ্ৰসাদম ট্ৰাষ্টৰ বাবে নিৰ্ধাৰিত কৰা হৈছে, যিয়ে প্ৰতিদিনে মন্দিৰলৈ অহা হাজাৰ হাজাৰ ভক্তক বিনামূলীয়াকৈ খাদ্য যোগান ধৰিব। হিন্দুৰ ভূমি ৰামপুৰা গুজ্জৰাণৰ প্ৰথমটো মছজিদ। হিন্দু ভাতৃ বলবীৰ সিং আৰু হৰমেশ সিঙে দান কৰিলে ভূমি। পাঞ্জাৱলৈ স্থানান্তৰিত হোৱা ৰামপুৰা গুজ্জৰাণৰ গাঁওবাসীয়ে গাঁওখনৰ প্ৰথমটো মছজিদ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। মছজিদৰ বাবে 2জন হিন্দু ভাতৃ বলবীৰ সিং আৰু হৰমেশ সিঙে ভূমি দান কৰাৰ বিপৰীতে বাকীসকলে প্ৰকল্পটোৰ বাবে নগদ ধন আৰু সামগ্ৰীৰ ব্যৱস্থা কৰিছে। গাঁওখনত মাত্ৰ 12টা মুছলমান পৰিয়াল আছে, যিসকলে নামাজ পৰিৱেশনৰ বাবে 3 কিলোমিটাৰ যাত্ৰা কৰি ডিৰবা টাউনৰ এটা মছজিদলৈ যাবলগীয়া হৈ আছিল। কিন্তু তেওঁলোকৰ কষ্ট লাঘৱ কৰি 2 হিন্দু যুৱকে দান কৰা ভূমিত নিৰ্মাণ কৰা মছজিদৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। এই 2 ভাতৃ আৰু চেন্নাইৰ দম্পতীৰ নিদৰ্শন দেখি আজি হাজাৰজনে কৈছে, হিন্দু মুছলিম সঁচাই ভাই ভাই। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ। কোনে কয় হেৰাই গৈছে সম্প্ৰীতি, কোনে কয় ভাৰতত হিন্দু মুছলমান বৈৰী। এতিয়াও জীয়াই আছে সম্প্ৰীতিৰ বহু নিদৰ্শন। মন্দিৰৰ বাবে মুছলমান দম্পতীৰ 1,20,00,000 টকা দান। হিন্দু ভাতৃয়ে মছজিদৰ বাবে কৰিলে ভূমিদান। ভাৰতৰ ঐক্য আৰু অখণ্ডতা ৰক্ষাৰ বাবে এতিয়াও বহু লোকে কৰি আছে বহু ত্যাগ। সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে এহাল দম্পতী আৰু 2 ভাতৃয়ে। চেন্নাইৰ মুছলমান দম্পতীয়ে কৰ্ণাটকৰ তিৰুপতি মন্দিৰৰ বাবে 1 কোটি টকা দান কৰাৰ বিপৰীতে পাঞ্জাৱৰ সুদূৰ চাংগ্ৰুৰ জিলাৰ ৰামপুৰা গুজৰণ গাঁৱৰ 2জন হিন্দু লোকে দান কৰা ভূমিত প্ৰথমটো মছজিদ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। তিৰুপতিৰ বালাজী মন্দিৰলৈ 1,20,00,000 টকা দান মুছলমান দম্পতীৰ। চেন্নাইৰ ব্যৱসায়ী আব্দুল ঘানী আৰু তেওঁৰ পত্নী নুবিনা বানুৱে বিশ্বৰ আটাইতকৈ চহকী মন্দিৰৰ পৰিচালনা সমিতি তিৰুমালা তিৰুপতি দেৱস্থানমক 1,20,00,000 টকাৰ চেক প্ৰদান কৰে। দম্পতীহালে মন্দিৰৰ ভিতৰত থকা TTDৰ কাৰ্যবাহী বিষয়া ধৰ্ম ৰেড্ডিক চেকখন অৰ্পণ কৰে। এই ধনৰ ভিতৰত 15 লাখ টকা শ্ৰী ভেংকটেশ্বৰ অন্নপ্ৰসাদম ট্ৰাষ্টৰ বাবে নিৰ্ধাৰিত কৰা হৈছে, যিয়ে প্ৰতিদিনে মন্দিৰলৈ অহা হাজাৰ হাজাৰ ভক্তক বিনামূলীয়াকৈ খাদ্য যোগান ধৰিব। হিন্দুৰ ভূমি ৰামপুৰা গুজ্জৰাণৰ প্ৰথমটো মছজিদ। হিন্দু ভাতৃ বলবীৰ সিং আৰু হৰমেশ সিঙে দান কৰিলে ভূমি। পাঞ্জাৱলৈ স্থানান্তৰিত হোৱা ৰামপুৰা গুজ্জৰাণৰ গাঁওবাসীয়ে গাঁওখনৰ প্ৰথমটো মছজিদ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে। মছজিদৰ বাবে 2জন হিন্দু ভাতৃ বলবীৰ সিং আৰু হৰমেশ সিঙে ভূমি দান কৰাৰ বিপৰীতে বাকীসকলে প্ৰকল্পটোৰ বাবে নগদ ধন আৰু সামগ্ৰীৰ ব্যৱস্থা কৰিছে। গাঁওখনত মাত্ৰ 12টা মুছলমান পৰিয়াল আছে, যিসকলে নামাজ পৰিৱেশনৰ বাবে 3 কিলোমিটাৰ যাত্ৰা কৰি ডিৰবা টাউনৰ এটা মছজিদলৈ যাবলগীয়া হৈ আছিল।
কিন্তু তেওঁলোকৰ কষ্ট লাঘৱ কৰি দুই হিন্দু যুৱকে দান কৰা ভূমিত নিৰ্মাণ কৰা মছজিদৰ কাম সম্পূৰ্ণ হোৱাৰ পথত। এই দুই ভাতৃ আৰু চেন্নাইৰ দম্পতীৰ নিদৰ্শন দেখি আজি হাজাৰজনে কৈছে, হিন্দু মুছলিম সঁচাই ভাই ভাই। নিউজ ডেস্ক ৰিপৰ্ট, ঈশান নিউজ।